কিতাপৰ কথা চেনেলটো আপোনাৰ যদি ভাল লাগিছে আৰু আপোনাৰ যদি প্ৰিয় গ্ৰন্থ আছে তেতিয়া আপুনি তলত কমেণ্টত আপোনাৰ প্ৰিয় গ্ৰন্থখনৰ নামটো জনাই দিয়ক। নমস্কাৰ, মই বৰ্ষা শইকীয়া। প্ৰিয় গ্ৰন্থ সকলোৰে দৰে মোৰো আছে। মোৰ প্ৰিয় গ্ৰন্থখনৰ নাম হৈছে মৃদুল শৰ্মাৰ তেজীমলাৰ মাকৰ সাধু। এখন মোৰ অন্যতম প্ৰিয় গ্ৰন্থ। আৰু এই গ্ৰন্থখন এইটো কাৰণে ভাল লাগে যে নাৰীৰ মনস্তাত্ত্বিক দিশটো ইয়াত সুন্দৰকৈ প্ৰতিফলিত কৰাত উপন্যাসিকগৰাকী সফল হৈছে, মৃদুল শৰ্মা সফল হৈছে। আচলতে যে তেজীমলাৰ সাধুটো আমি সৰুৰে পৰা শুনিছোঁ, মই নহয় যে সকলোৱে শুনিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলাৰ সাধুটোৱে সকলোকে আকৃষ্ট কৰিছে। আমি যেতিয়া ককা আইতাৰ কোলাত উঠি থাকোঁ তেতিয়া তেজীমলাৰ সাধুটোকে প্ৰথমতে কয়। তেজীমলাৰ সাধুটো এইটো কাৰণেই ভাল লাগে শুনিবলৈ যে মাহীমাকৰ প্ৰতিচ্ছবিটো আমি ককা আইতাৰ চকুৰে আমি দেখিছোঁ যে মাহীমাকে যে তেজীমলাক ঢেঁকীত খুন্দিছে। সঁচাকৈ ঢেঁকীত খুন্দিছেনে? অঁ, খুন্দিছে। তাৰপিছত সেইজনী তেজীমলাক ক'ৰবাত পুতি থৈছেগৈ, বাৰীৰ ঢাপত পুতি থৈছেগৈ। সেই তেজীমলা জৰা ফুল হৈ ফুলিছে। তাৰপিছত আকৌ সেই তেজীমলাজনীক নৈত উটুৱাই দিছেগৈ। তাই বিলত যে পদুম হৈ ফুলিছে, তাই নদীত পদুম হৈ ফুলিছে। সেই তেজীমলা চৰিত্ৰটোৰ প্ৰতি সকলোৰে এটা ভাল লগা এটা দিশ আছে। সকলোৱে তেজীমলাক ভাল পায়, সকলোৱে তেজীমলাক পুতৌ কৰে, কিন্তু সেই মাহীমাকগৰাকীৰ প্ৰতি কাৰো কিন্তু সেই পুতৌ ভাৱ নাই। মাহীমাকগৰাকী বুলিলেই আমাৰ ঘিণ লাগে যে তেজীমলাৰ মাহীমাকে কি কৰিছিলে, তেজীমলাক ঢেঁকীত খুন্দি মাৰিছিলে। কিন্তু প্ৰকৃততে নাৰীৰ মনস্তাত্ত্বিক দিশটো সঁচাকৈয়ে তেনেকুৱা নে? মাহীমাকৰ বুকুত সঁচাকৈ মমতা নাথাকে নেকি? এই সকলো কথা সামৰি এই মৃদুল শৰ্মাই এই তেজীমলাৰ মাকৰ সাধু এই উপন্যাসখন লিখিছে। আচলতে যে এজন পুৰুষ, যিগৰাকী পুৰুষে ইতিমধ্যে তেওঁ প্ৰথম পত্নীক হেৰুৱাইছে, প্ৰথম পত্নী আৰু তেওঁৰ বিবাহৰ চিনস্বৰূপে এজনী ছোৱালী আছে, এটি সন্তান আছে, সেই সন্তানক আঁকোৱালি লোৱাটো এগৰাকী নাৰীৰ কাৰণে কিমান সহজ, সেই কথাটো কিন্তু কোনেও অনুধাৱন কৰা নাই। আচলতে সেইগৰাকী নাৰীয়েও কিছুমান মনস্তাত্ত্বিক সমস্যাত ভুগিব পাৰে। সেই কথাটো আমাৰ মৃদুল শৰ্মাই খুব সুন্দৰ ৰূপত অংকিত কৰিছে। এই উপন্যাসখনৰ নাৰী চৰিত্ৰটো হৈছে সুমিত্ৰা। সুমিত্ৰাই যে তেজীমলাক মৰম কৰিব বিচাৰিছে, মৰম কৰিছে, কিন্তু ক'ৰবাত সেই তেজীমলাৰ সাধুটোৱে তেওঁক আমনি কৰিছে। সঁচাকেই মানে সুমিত্ৰাই ভাবিছে যে তাইও দেউতাকৰ মৰমৰ আইটিজনীক ঢেঁকীৰে খুন্দিছে নেকি, ঢেঁকীৰে খুন্দিবলৈ বাধ্য হ'ব নেকি? সেই তেনেকুৱাবোৰ কথাৰে উপন্যাসখন আৰম্ভ হৈছে, উপন্যাসখন শেষো হৈছে তেনেকেই। কিন্তু সংগৰ মাজত থাকিও যে মানুহ নিঃসংগ হয়, সংগৰ মাজত থাকিও কিমান মানুহ নিঃসংগ হয়, সেই কথা আমি এই উপন্যাসখনৰ জৰিয়তে আমি বুজিব পাৰিছোঁ। আচলতে জীয়েকক মৰম কৰিবলৈ সুমিত্ৰাৰ মন যায়, কিন্তু ক'ৰবাত ৰৈ যায়, কিজানি ক'ৰবাত ভুল হয়, কিজানি মাহীমাকৰ আখ্যাৰে বাৰে বাৰে তেওঁক অপমানিত কৰা হয়, সেই বুলি সুমিত্ৰা ৰৈ যায়। আৰু এই উপন্যাসখনৰ অন্যান্য চৰিত্ৰ ভোগেশ্বৰ, বতাহী, সাদৰী, এই সমগ্ৰ চৰিত্ৰৰে সুমিত্ৰাকো বেৰি ধৰিছে। এসময়ত তেজীমলা বিয়া হৈ গৈছে, কিন্তু সেই তেজীমলাজনী বিয়া হৈ যোৱাৰ পিছতো সুমিত্ৰাই একোবাৰ ভাবিছে আজি তেজীমলাৰ সখীয়েকৰ বিয়া, তাই বাৰু কোনযোৰ কাপোৰ পিন্ধি যাব, সখীয়েকৰ বিয়ালৈ তাই বাৰু কোনযোৰ কাপোৰ পিন্ধি যাব। গতিকে এই সকলোখিনি মনস্তাত্ত্বিক দিশ, চেতন মন, অৱচেতন মনৰ কথাও ইয়াত ব্যাখ্যা কৰা হৈছে। আচলতে আমি মনৰ জগতখনত সকলোৱেই এখন বেলেগ জগত লৈ ঘূৰি ফুৰোঁ। গতিকে সুমিত্ৰায়ো চাগে বিচাৰিছিলে নাৰী হিচাপে তেওঁৰ স্বামীৰ মৰম, সন্তানৰ মৰম, কিন্তু মাহীমাক হিচাপে যে সেই অভিধাটো যে তেওঁ লৈ আহিলে, কিজানি ক'ৰবাত তেওঁ অসম্পূৰ্ণ হৈ ৰ'ল। গতিকে নাৰী এগৰাকী যেতিয়া অসম্পূৰ্ণ হৈ ৰয়, সেই অসম্পূৰ্ণক সম্পূৰ্ণ কিন্তু কোনোৱেই কৰিব নোৱাৰে। সেই অসম্পূৰ্ণক সম্পূৰ্ণ কৰিব পাৰে এজন পুৰুষৰ মৰমেৰেহে। ধন্যবাদ। কিতাপৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সদায় পাই থাকিবলৈ কাষৰ বেল বাটনটো টিপি দিয়ক আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক।